নমস্কাৰ জনাইছোঁ সকলোকে। মই মীনাক্ষী তিনিচুকীয়া মাকুমৰ পৰা আপোনালোকক সকলোকে মোৰ প্ৰথমটি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে নহয় জানো? ময়ো ভালে আছোঁ। আচলতে মোৰ এই ব্লগটোহে প্ৰথম, কিন্তু মোৰ চেনেলটো হ'লে পুৰণা দেই। আচলতে মোৰ ল'ৰা দুটাই চেনেলটো বহুত আগতে খুলি এনেই দুটামান ব্লগ দি থৈছিল। আচলতে সিহঁতে সৰুতে খুলিছিল হয়, কিন্তু তাহাঁতক মই এতিয়া ইউটিউবটো কণ্টিনিউ কৰিব দিয়া নাই। কাৰণ কেলৈ, সিহঁতৰ এতিয়া পঢ়াৰ বয়স নহয়নে? চ' সিহঁতে পঢ়াতে ফ'কাছ কৰাটো মই জৰুৰী বুলি ভাবিছোঁ। আচলতে মই বহুত দিনৰ পৰা ব্লগ দিম বুলি ভাবি আছিলোঁ, কিন্তু দিব পৰা নাছিলোঁ আৰু দিবলৈ সাহসো কৰা নাছিলোঁ। আৰু এতিয়া ভাবোঁতে এতিয়া ভাবিছোঁ দিয়ে দিওঁ, প্ৰথমটো ব্লগ দি চাওঁচোন, আপোনালোকে কিমান মৰম দিয়ে চাওঁচোন নহয়নে? ব্লগ বনাম বুলি ভাবিলোঁ যেতিয়া বলবমৰ দিনাখনৰ পৰাই বনাম বুলি ভাবিলোঁ। আচলতে আজি বলবমৰ তৃতীয়টো দেওবাৰ। আজি এই বলবম চাবলৈ ওলাই আহোঁতে ভাবিলোঁ কিয়নো এটা ব্লগ আৰম্ভ কৰা যায় নহয়নে? চ' এনেকৈ আৰম্ভ কৰি দিলোঁ আৰু ভগৱানৰ নাম লৈ। চাওকচোন আগলৈ কি হয়, বলবমৰ কেইটামান দৃশ্য নহয়নে? আৰু এইখিনিতে আৰু এটা কথা কৈ থওঁ, মই আচলতে কিডনী ট্ৰান্সপ্লাণ্ট পেচেণ্ট দেই। মোৰ ল'ৰাটো সৰুটো প্ৰায় এবছৰ নহওঁতে মোৰ কিডনী দুটা ডেমেজ হৈছিল আৰু বহুতখিনি প্ৰচেছিঙৰ পিছত মোৰ ট্ৰান্সপ্লাণ্ট কৰা হৈছিল। সেইখিনি বহুত কথা আগলৈ যদি আপোনালোকে মোৰ ব্লগ চাই থাকে নিশ্চয় গম পাব। এজ এ কিডনী ট্ৰান্সপ্লাণ্ট পেচেণ্ট মই কি কৰোঁ, কি নকৰোঁ, কি খাওঁ, কি নাখাওঁ, কেনেকৈ থাকোঁ, কি মানি চলিব লাগে, সেইখিনি আগলৈ মোৰ যদি ভিডিঅ' আপোনালোকে চাব বিচাৰে সেইখিনি গম পাব বাৰু। বহুতখিনি কঠিন সময় মই পাৰ কৰিলোঁ দুটা ল'ৰাৰ লগত, যিহেতু কিডনী ট্ৰান্সপ্লাণ্ট কৰি বহুত এটা সহজ নহয় বাৰু। তথাপিতো মই সেইখিনি সময় পাৰ কৰিলোঁ বাৰু। এতিয়া মই ভালেই, মোৰ ল'ৰা ছোৱালী ভালেই, মোৰ হাজবেণ্ড ভালেই, গোটেইখিনি ভালে আছে। আৰু এয়া আমি খোজকাঢ়ি মাকুম টাউনে পালোঁগৈ। আৰু এয়া দেখিছেনে, এই দাদাজনে বলবমৰ ফূৰ্তিতে একেবাৰে নাচি বাগি ক'বই নোৱাৰা হৈ আছে। এয়া এনেকৈ নাচি আছে, কিমান যে ফূৰ্তি। কেমেৰাটো কৰা দেখি এইফালে ঘূৰি দিলে একেবাৰে। আৰু এই মই, মোৰ ভাইটিৰ ৱাইফ আৰু লগতে সেয়া ওচৰৰ এগৰাকী, মোতকৈ সৰু তাই বাৰু, তথাপি আৰু একেলগে আৰু আমি এনেকৈ থাকোঁ আৰু মিলিজুলি। আৰু এয়া আমি গৈ ক'ত পালোঁগৈ ক'বই নোৱাৰোঁ। আৰু লগত বহুত আহি আছিল, তেওঁলোকে ক'বাতে থাকিলেগৈ। তেনেকৈ আমি এয়া দেখিছেনে কেনেকৈ গৈ আছে। আৰু এইখিনিতে তাই মোক কি কৈছে জানে নাই? বটলত পানী ভৰাই ওপৰত ফিচকাৰী মাৰি ৰিলছ বনোৱা ট্ৰেণ্ডিংটো চলি আছে নাই, সেইটো কৰিবলৈ কৈছে। আপুনি বটলত পানী লৈ আহক আৰু ইয়াত লাইটৰ পোহৰত সেইটো ৰিল বনাওক বোলে। সেইখিনি কৈ ধেমালি কৰি তাই আগবাঢ়ি গৈছে। আৰু এয়া আমি এনেকৈ গৈ ক'ত পালোঁগৈ। তাৰপিছত আমি গম পাইছোঁ ভৰি বিষ। আৰু এয়া মই ৰৈ আছোঁ আৰু মোৰ ভাইটিৰ মিছেছে আঁতৰৰ পৰা ভিডিঅ' কৰি আছে চবকে।
ইয়াকে আৰু ইমানে চালোঁ আমি। ইয়াৰ পিছতো বহুতখিনি ভিৰ হৈছে বুলি কৈছিলে কিছুমানে, কিন্তু আমি বেছি ৰাতিলৈকে থকা নহ'ল আৰু ল'ৰাৰ স্কুল আছে যিহেতু ৰাতিপুৱা, গতিকে আমি সোনকালে ঘূৰি অহা হ'ল আৰু তাৰপিছত বহুতখিনি ভিৰ হ'ল বুলি শুনিলোঁ। আমি থকালৈকে অৱশ্যে বহুতখিনি ভিৰ হৈছিল আৰু সাধাৰণতে বলবমৰ তৃতীয়টো দেওবাৰেই বহুতখিনি ভিৰ হোৱা দেখা যায় প্ৰত্যেকবাৰে, গতিকে মই ভাবিছোঁ যোৱাকালিয়ে বেছিকৈ ভিৰ হৈছিল। সাধাৰণতে বলবমৰ তৃতীয়টো দেওবাৰেই আচলতে বেছিকৈ ভিৰ হোৱা দেখা যায় আৰু যোৱাকালি তৃতীয়টো দেওবাৰে আছিল, সেইকাৰণে বেছিকৈ ভিৰ হৈছিল। আৰু আমিতো 10:30 মানলৈকেহে আছিলোঁ, তাৰপিছত ঘৰলৈকে ঘূৰি অহা হ'ল, কাৰণ ল'ৰাৰ স্কুল আছিল ৰাতিপুৱা, চ' আমি সোনকালে ঘূৰি আহিবলগীয়া হ'ল আৰু ৰাতিলৈ বহুত ভিৰ হ'ল বুলি শুনিবলৈ পালোঁ। এইখিনিতে কথা এটা কৈ থওঁ, আপোনালোকৰ যদি মোৰ ভিডিঅ' অকণমান হ'লেও কিবা এটা ভাল লাগিছে তেন্তে লাইক এটা দি কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যদি আগলৈ মোৰ ব্লগ বা মোৰ বিষয়ে কিবা জানিব বিচাৰে তেন্তে হ'লে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই, বাই।